হেল্ল' অসমবাসী ৰাইজ, কি খবৰ? আশা কৰোঁ নিশ্চয় ভাল। তো সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা হেপী ভোগালী বিহু উল্লেখ যাচিলোঁ, শুভেচ্ছা জনালোঁ। আৰু কোনে কোনে কেনেকুৱা ফূৰ্তি কৰিছে, উৰুকা খালেনে নাই, পূৰা ভেলাঘৰ খালেনে নাই, কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ গাঁৱত এইবাৰ নাই আৰু চেমচেমা নিচিনা হৈ আছে। প্ৰতি বছৰে মানে ভেলাঘৰ বনাইছিল, কিবা শৰাই বনাইছিলে এইবছৰ, আৰু লণ্ডন ব্ৰিজ বনাইছিলে, আৰু অসমীয়া সংস্কৃতি নাঙল জুঙল কিবা ঘৰ এনেকুৱা কিবা বনাইছিলে এক বছৰ। আৰু নেক্সট বছৰ বনাইছিলে হেৰি কি কয় ৰাম মন্দিৰ নে কিবা কৈছিল, ৰাম মন্দিৰ নে কামাখ্যা মন্দিৰ কিবা এনেকুৱা বনাইছিলে, মনত নাই ভালকৈ। প্ৰতি বছৰে বনাইছিল, এনেকুৱা ফূৰ্তি কৰিছিল উৰুকা দিনাখন, আৰু লটাৰী খেলাও পাতিছিল। মানে এইবাৰ যোৱা বছৰৰ পৰা একোৱে নাই, আৰু যোৱা বছৰো এনেকুৱা সাজোৱা নাই, আৰু যোৱা বছৰো বনোৱা নাই, এইবাৰো বনোৱা নাই। প্ৰতি বছৰে অসমীয়া সংস্কৃতিবোৰ নিয়মবিলাক কৰিলে সাজালে খুব ধুনীয়া লাগে, ভাল লাগে। তো এনেকুৱা আৰু তো ঘৰে ঘৰে পিঠা চিৰা বনাই আছে, আৰু সকলোৰেতো বনোৱা হ'লেই কিজানি, আমাৰ এতিয়ালৈকে হোৱাই নাই। তো মই ভালকৈ বনাবই নাজানো, ক'ব গ'লে মিছা কথা কৈনো কি হ'ব, সঁচা কথাই কওঁ। তো মই ভালকৈ বনাবই নাজানো লাৰু পিঠা। তো যেনে তেনে যোৱা বছৰ বনাইছিলোঁ, আৰু এইবছৰ মানে মই বনোৱাই নাই। আৰু কালি মাত্ৰ নাৰিকল আৰু চুজিৰ লগত লাৰু বৌৰ লগত দুইজনে মিলি বনাইছোঁ। তো ভালকৈ বনাব নাজানো, তথাপিও এনেকৈ বনালোঁ। আৰু মানে আমাৰ মা থাকাতে আগতে মায়ে চবখিনি চিৰা পিঠা যিমানখিনি যি লাগে বনাবা, যেনেকৈ কৰি লাগে বনাবা তাই বনাইছিল। মই মাত্ৰ পিঠালি গুড়াই শুকাই দিছিলোঁ, তাই বনাইছিল। তেল পিঠাও বনাইছিলে আৰু তিলৰ পিঠাও বনাইছিলে তাইয়ে। কিন্তু লাৰু চাৰু এইবিলাক আমাৰ মায়ে আগতে নবনাইছিল, তো নাজানো, সেইকাৰণে এইখনতো নাই। চিৰবিদায় ল'ল, তো ওপৰত গুচি গ'ল, ভগৱানে লৈ গ'ল। তো এতিয়া আৰু বনাব নাজানিলেও উপায় নাই, আৰু নিয়মখিনি যেনে তেনে কৰিবলৈ পালে সেয়াই সুখী। আৰু তো তেনেকৈ যেনে তেনে বনাওঁ, আৰু অলপ পিছত বনাম। তো চুকুনা পিঠা নাৰিকল দি, তো চাওঁ বনাব জানো না নাজানো। কালি গ'ল গৰু বিহু, আজি মানুহ বিহু। আজি গোঁসাই মন্দিৰতো ভগৱানক পূজা দিব লাগিব চিৰা পিঠা দি। তো আমাৰ বাবাই মানে পূজা কৰিব আজি মন্দিৰত চিৰা পিঠা দি। তো বৌয়ে বনাই আছে ভগৱানক দিবাৰ কাৰণে, এক্সট্ৰা কৰি বনাই আছে পিঠা। তো ভগৱানক চিৰা পিঠা দি পূজা দিব বাবাই। তো বাবাই আজি মানে আমাৰ সেই ওপৰত গুচি যোৱাজনক আজি সন্ধিয়া তো চিৰা পিঠা দি আগবঢ়াব লাগিব, আগবাঢ়াম। তো বাঢ়াব লাগিব, মানে মাৰ কথা কৈছোঁ, আৰু মাৰ কথা। তো চিৰবিদায় লৈছে, ওপৰত গুচি গৈছে, ভগৱানে লৈ গৈছে। তো য'তে আছে তাতে থাকক তাই শান্তিমতে। তো আৰু বহুত বেছি ঠাণ্ডা লাগি আছে গাইছ, একদম নক'ব। আৰু ইফালে ৰ'দো দিয়া নাই, একদম ডাৱৰে বতৰ হৈ আছে। এয়া চাওকচোন, একদম বগা হৈ আছে, ৰ'দ চুত নাই। আৰু আজি পানী পৰা নিচিনাহে হৈ আছে, দিনটা যেন আহিবই আৰু এনেকুৱা হৈ আছে। কিন্তু আৰু উল্টা পুল্টা হাৱা মাৰি আছে, ইফালে নাই ৰ'দ, কুঁৱলী একদম ডাৱৰীয়া বতৰ, আৰু আহে হাৱা মাৰি আছে তামাম। সেইকাৰণে এনেকৈ ঘৰতে পিন্ধা চুৱেটাৰ পিন্ধি আছোঁ। আৰু মই আৰু উৰুকাৰ দিনাই ভিডিঅ'টো বনাব খুজিছিলোঁ, কিন্তু বনোৱা নহ'ল, আৰু বানেই নাখাল, তো বনাব নাপালোঁ। তো আজিহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, আজি বনালোঁ। তো আমাৰ ঘৰত মানে যি বনাওঁ তাকে আৰু দেখাম, আৰু আমাৰ ঘৰৰ কি কৰোঁ আজি দেখাম। তো চাই থাকিব শেষৰ লাগি ভিডিঅ'টো। অসমবাসী ৰাইজ সকলোকে ভোগালী বিহু শুভেচ্ছা থাকিল। আৰু অলপ পিছত মই নাৰিকল দি চুকুনা পিঠা বনাম, তো চাই থাকিব। একদম মোৰ পিঠা বনোৱা দেখিলে আপোনালোকে হাঁহিহে যাব। তো গাইছ, এয়া মোৰ হৈ গ'ল চুকুনা পিঠা, ফকিৰ ষ্টেণ্ডাৰ্ডৰ পিঠা। আৰু অলপমান ভাল হোৱা নাই, যেনে তেনে বনাইছোঁ। আৰু কিন্তু যোৱাবাৰৰ কৰি এইবাৰ অলপমান ভালকৈ বনাব পাইছোঁ। আৰু কিন্তু বাহিৰত বনাই আছোঁ, তো ভিতৰত নবনালোঁ, জুই পোৱা হ'ল আৰু পিঠা বনোৱা হ'ল। তো বাহিৰতহে বনাই আছোঁ, কিন্তু উল্টা পুল্টা হাৱা মাৰি আছে, একদম চকুত ধোঁঙা খাই একদম চকু ৰঙা হৈ যাই আছে মোৰ। তো এইখিনি নাৰিকল আছে, আৰু এইখিনি পিঠালি আছে, কেইটা হয় চাং বনাই। তো দুখীয়া মানুহৰ পিঠা এনেকুৱা বনাবই নাজানো, তো যেনে তেনে বনাই আছোঁ। আৰু গাইছ, এইটো বেয়া হৈছে, ফাটং হৈছে, অকণমান বেয়া হৈছে। তো বনাইছোঁ আৰু যেনে তেনে। তো তাৱাতো এতেকে দিছোঁ, এতিয়া আমি জুই পোৱাংটো এতেকে বনাই আছোঁ মই।
তো বনাই থাকোঁ, চাই থাকিব দেই। এক হাতে কেমেৰা, এক হাতে পিঠা বনোৱা অসুবিধা হৈ আছে বনাবৰ কাৰণে, তো বনাইছোঁ আৰু কোনোমতে। এয়া ভালে নহ'লে হৈছে আৰু কোনোমতে, মাজতে ভাঙোহে হ'ল। এক হাতে বনোৱা দিগদাৰ হয়। তো পিঠাটো বনাইছোঁ ঠিকে, কিন্তু সমান হোৱা নাই। কোনোবা এটা ডাঙৰ, কোনোবা এটা ছোট এনেকুৱা হৈছে। কিন্তু মই সমান কৰি বনাবাই নাজানো, মানে যিমান চেষ্টা কৰিলোঁ কোনোবা এটা ডাঙৰ হয়, কোনোবা এটা সৰু হয়, একদম কি ক'ব আৰু, মানে পিঠা লিটা লোৱাতে কম বেছি হয়, আইডিয়া কৰি লোৱাই নাজানো। তাৰ কাৰণে ধোঁৱা, ইমান ধোঁৱা আহি আছে, তাৰ কাৰণে সৰু ডাঙৰ হয়। তো বনাইছোঁ আৰু এনেকৈ। তো বাবাই আহি পাল মন্দিৰৰ পৰা পূজা থূজা কৰি, আৰু পূজা থূজা কৰা হৈ গ'ল। আৰু আমাৰ মায়ে আমাক আগৰ পৰাই সৰুৰ পৰাই বনাই খোৱা ষ্টাইলটো অলপ বেলেগ আছিল পিঠা বনোৱাৰ। তাৰতো পিঠা বনোৱা ষ্টাইলটো বেলেগ, তো তাকে দেখাম বুলি ভাবিছোঁ আপোনালোকক আজি মই। তো চাওক, এনেকৈ এগ উল্টাই মানে বনাইছিল এনেকুৱা কৰি। তো মোৰ অলপ অসুবিধা হৈছে, মই নাজানো ভাল কৰি। তো এনেকৈ বনাই খুৱাইছিল আমাক সৰুৰ পৰাই, এনেকৈ দেখিছোঁ বনোৱা। তো বেলেগ ষ্টাইলত নাবনাই তাই, তো এনেকৈ বনাই আৰু। তো তাকে আজি বনাই চালোঁ, আপোনালোককো দেখালোঁ। আৰু হাতখন একদম বেয়া হৈ গৈছে, একদম কালাকিটা হৈ গৈছে, একদম বুঢ়ী মানুহৰ নিচিনা। ঠাণ্ডা দিনত এনেকৈ হয় কিয় বা, হাত ভৰি একেবাৰে বেয়া হৈ যায়। তো গৰম দিন আহিলেহে অলপ চাফা চিকচিকা হয় আৰু। তো বনাইছোঁ আৰু যেনে তেনে হওক, 4টামান বনালোঁ। তাই আগতে বনাই খোৱা, তো মনত পৰিছে সেইকাৰণে বনালোঁ। আৰু বাবাই চাহ তাহ খাই আছে। আৰু এখন বাজিল ৰাতি 6টা, তো 6টা বাজিল। আমাৰ মাতো মৃত্যু হৈছিল। তো মৃত্যু হোৱাৰ পিছত আজি ভোগালী বিহুৰ দমাহী তিথি দিন। তো আজি সন্ধিয়া মানে তিথি দিন এটাত মানে তাইক আৰু যিহেতু ওপৰত গুচিয়ে গ'ল, ভগৱানে লৈয়ে গ'ল, তাক আজি মানে আমি বাবা মই চবে মিলি পিঠা চিৰা অকণমান আগবঢ়াই দিলোঁ। তো আগবঢ়ালোঁ এই আৰু আত্মা হৈ আহি তাইৰ অলপমান পিঠা চিৰাটো খাব পাব, আৰু তাৰ বাচনাটোহে ল'ব। এনেকৈ আগবঢ়ালোঁ। আৰু আমি এনেকুৱা নিয়ম কৰোঁ আমাৰ। তো ৰাইজ মোৰ কথাগিলা বেলেগ হৈ আছে, বুজি পাইছে চাগে। তো দুখো লাগিল বহুতখিনি, কি ক'ম আৰু। আমাৰ গাঁৱত মোৰ নিচিনা ছোৱালী যাই আছে, মানে চবৰে মা আছে, মাত্ৰ মোৰহে মা নাই। তো বেলেগৰ মা এইবিলাক দেখিলে বহুত বেয়া লাগে। তো আপোনালোকে মোৰ হয়তো চকু পানী দেখা নাপাব পাৰে, কিন্তু অন্তৰে অন্তৰে বহুত কান্দি আছোঁ মই। অন্তৰত বিৰাট দুখ লাগিছে। কি কৰিম আৰু, এয়াই ভাগ্য আছিল, এয়াই দিন দেখিব লগা আছিল। তো সৰুৰে পৰা ডাঙৰ হ'লোঁ, আজি এনেকুৱা সেই পৰিস্থিতিত পৰিব লগা হৈছে। এয়াই আৰু। তো বিৰাট দুখ লগাৰ কাৰণে মনৰ কথা অলপ বেলেগৰ আগত খুলি ক'ব পালেহে অলপ মনটা যেন খোলা যেন লাগে, যেন সাকাচ পোৱাৰ নিচিনা লাগিলে, উশাহ পোৱাৰ নিচিনা লাগে। তো কমনো আৰু কাৰ আগত খুলি। তো ভিডিঅ' বনাই আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ কথাবিলাক। ভিডিঅ'টো ইমানখিনিয়ে আজি। তো চাই কেনেকুৱা পালে, ভোগালী বিহুৰ উপলক্ষে যিটো ভিডিঅ' বনাইছিলোঁ, চিম্পুল এটা ভিডিঅ', চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো ভোগালী বিহু শুভেচ্ছা সকলোকে থাকিল। বাই বাই গাইজ।